এই দলংখনৰ অৱস্থা কিমান দিনৰ পৰা এনেকুৱা? হয়, মানে দলংখন বহু দিনৰ পৰা এনেকুৱা হৈ আছে, কিন্তু কোনো আমাৰ বিধায়ক দুইটা সমষ্টিৰ বিধায়ক আছিল আৰু কি, কোনো গুৰুত্ব নিদিয়ে। বহুত দিনৰ পৰা এনেকুৱা হৈ আছে। দলংখন আমাৰ খুব এমাৰ্জেঞ্চি হয়, কিন্তু কোনো গুৰুত্ব নাই। গতিকে ৰাইজে মাজে মাজে আমাৰ মানে কিবা পইচা পাতি ওলাই কাম কাজ কৰে আৰু স্কুলীয়া ল'ৰা ছোৱালী যায়, বহুত স্কুলৰ ল'ৰা ছোৱালী বহুত। আগতো মেইন ৰাস্তা হয় এইটো, মেইন ৰোড। কেতিয়াবা কৈছিল নেকি MLA-ক যে দলংখন পকী হ'ব লাগে? বহুবাৰ কোৱা হৈছিল, কিন্তু কোনো গুৰুত্ব নিদিয়ে। দুৰ্ঘটনা হয় মানে হৈছে ভালেমান হ'ল, 2বাৰ মান হ'লে নেকি দুৰ্ঘটনা। যথেষ্ট অসুবিধা হৈছে। অসুবিধা আমাৰ বহুত অসুবিধা হয়। এই দলংখনৰ অৱস্থা কিমান দিনৰ পৰা এনেকুৱা জৰাজীৰ্ণ? 10-12 বছৰমান হ'ল। এইটো ৰাইজে অলপ মেৰামতি কৰে, বাঁহৰ কামি চামি দি। চৰকাৰৰ পৰাতো কোনো হেৰিয়ে নাই, এনেকৈ চলি আছে আৰু। গাড়ীটো নচলে, চাইকেল আৰু কোনো খালী সুদা মানুহে খোজকাঢ়ি যাব পাৰে। স্কুলৰ ল'ৰা ছোৱালীও আপ ডাউন কৰে, কলেজৰ ল'ৰা ছোৱালীও যায়। আপোনালোকৰ বিধায়কক কেতিয়াবা কৈছিল নেকি দলংখন? বহুবাৰ কোৱা হৈছে। একবাৰ চেংচন হৈছিল, বিজেপিৰ মানে MLA পইচাটো কাটি লৈ গ'ল। তেওঁক ধৰা হ'ল যে পইচাখিনি আপুনি কিয় পইচাটো কাটি নিলে আৰু কি। তাতে মোৰ ভোটেই নাই, তাতে মই কিয় কাম কৰিম আৰু কি। চৰকাৰৰ অৱহেলাৰ কাৰণে এনেকুৱা? চৰকাৰৰ অৱহেলাৰ কাৰণে। এই বেমাৰ আজাৰ হ'লে বা ঠিক তেনেকুৱা ধৰণৰ অসুবিধাৰ কেনেকুৱা? এইটো অসুবিধা মানে গাড়ীটো নাহেই, ভাঙা দলঙৰ গাড়ী কেনেকৈ আহিব? দুধনৈ হৈ গুচি যায়। এইপিনেতো হাতীৰো ভয়, এনেকুৱা অসুবিধা আৰু মানুহ। যথেষ্ট মানুহ অহা যোৱা কৰে। মানে 24 ঘণ্টাই ক'ব লাগে আপ ডাউন। ৰাতি মানে গোটেই ৰাতিয়ে এই কাঁচামাল যায়, তেনেকুৱা সিহঁতে মানে আনলোড কৰে, চাইকেলৰ পৰা আনলোড কৰি পাৰ কৰি লৈ যায়। মন্ত্ৰী বিধায়কৰ কোনো নাই, কোনো গুৰুত্ব নাই।